মহাকুম্ভ মেলা। এইকেইদিন হয়তো আপোনালোকে টিভি, বাতৰি কাকত নাইবা ছ'চিয়েল মিডিয়াত এইকেইদিন সঘনাই শুনি থকা শব্দটো হৈছে মহাকুম্ভ মেলা। কাৰণ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত যোৱা 13 জানুৱাৰীৰ পৰা অহা 26 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈ আছে মহাকুম্ভ মেলা। আপোনালোক হয়তো বহুতেই এই কুম্ভ মেলাৰ কথা আগতেও শুনিছে, নতুবা আপোনালোকৰ ককা আইতাসকলে নিশ্চয়কৈ কুম্ভ মেলাৰ কথা কোৱা শুনিছে। কিন্তু বৰ্তমান যি অনুষ্ঠিত হৈ আছে সেয়া হৈছে মহাকুম্ভ মেলা। আপোনালোকে বাৰু জানেনে এই মহাকুম্ভ শব্দটোৰ আচল অৰ্থ কি, নাইবা মহাকুম্ভ মেলা ক'ত আৰু কিমান বছৰৰ মূৰত অনুষ্ঠিত কৰা হয়, লগতে কি বিশ্বাস অনুসৰি ইয়াক অনুষ্ঠিত কৰা হয়, এই সকলোবোৰৰ প্ৰকৃত সত্য কি, এই সকলোবোৰ আজি আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত। যদি আপোনালোক এগৰাকী সনাতনী ধৰ্মাৱলম্বীৰ হিন্দু ব্যক্তি হয়, তেনেহ'লে এই ভিডিঅ'টি শেষলৈকে চাব আৰু ভিডিঅ'টিত এটি লাইক কৰি থ'ব। নমস্কাৰ বন্ধুসকল, মই মানস কেবি আৰু আপোনালোকে চাই আছে আমাৰ চেনেল জ্ঞান মন্ত্ৰ। যদি আপোনালোকে এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ'সমূহ চাই ভাল পায়, তেনেহ'লে আমাৰ চেনেল জ্ঞান মন্ত্ৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰলি পাই থাকিবৰ বাবে। তেন্তে বলক পুনৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। মহাকুম্ভ মেলা হৈছে বিশ্বৰ সবাতোকৈ অধিক জনসমাগম হোৱা এখন মেলা, আৰু এই মেলাখনে অত্যাধিক লোক জনসমাগম হোৱাৰ বাবে গিনিজ বুক অফ ৱৰ্ল্ডত নিজৰ নামো সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। এই মেলাখনত দেশ ৰাজ্যৰ চুকে কোণে থকা বহুতো মানুহ ইয়াত অংশগ্ৰহণ কৰিবলৈ অহাৰ লগতে বিদেশৰ পৰাও বহুতো পৰ্যটক আহে যিয়ে এই মেলাত অংশগ্ৰহণ কৰে। এইবাৰ মহাকুম্ভ মেলা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ চহৰত। এই মহাকুম্ভ বা কুম্ভ মেলা 3 প্ৰকাৰৰ আছে। ইয়াৰে ভিতৰত প্ৰথমটো হৈছে অৰ্ধকুম্ভ মেলা, যিটো প্ৰত্যেক 6 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। দ্বিতীয়টো হৈছে পূৰ্ণ কুম্ভ মেলা, যিটো অনুষ্ঠিত হয় প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে। আমাৰ গ্ৰহ নক্ষত্ৰসমূহৰ ভিতৰত যি বৃহস্পতি গ্ৰহ আছে, বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণকৈ এক পাক পৰিভ্ৰমণ কৰিবলৈ সময় লাগে সম্পূৰ্ণ 12 বছৰ। আৰু যেতিয়াই বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওপিনে পৰিভ্ৰমণ কৰি সম্পূৰ্ণ এক পাক লয়, তেতিয়াই জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্য, বৃহস্পতি গ্ৰহ আৰু চন্দ্ৰৰ যি এক এষ্ট্ৰলজিকেল পজিশ্যনত বহে, অৰ্থাৎ এক আনুষংগিক দিশত অৱস্থান কৰে, তেতিয়াই এই কুম্ভ মেলা আয়োজনৰ প্ৰস্তুতি কৰা হয়। আৰু সূৰ্য, বৃহস্পতি আৰু চন্দ্ৰৰ গাণনিক অৱস্থান অনুসৰিয়ে এই কুম্ভ মেলাখন কিমান সময়ত আৰু ক'ত অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে নিৰ্ধাৰিত কৰা হয়। এই কুম্ভ মেলা ভাৰতবৰ্ষৰ 4খন চহৰত, অৰ্থাৎ ভাৰতবৰ্ষৰ 4টা স্থানতে অনুষ্ঠিত কৰা হয়। আৰু সেই স্থান 4টা হৈছে উজ্জৈন, হৰিদ্বাৰ, নাছিক আৰু বৰ্তমান মহাকুম্ভ অনুষ্ঠিত হৈ থকা চহৰখন প্ৰয়াগৰাজ। আমি কুম্ভ মেলাৰ বিষয়ে গম পালোঁ যে কুম্ভ মেলা প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষৰ এই 4টা স্থানত অনুষ্ঠিত কৰা হয়। আৰু এই ঠাইত কোন ঠাইত বৰ্তমানৰ কুম্ভ মেলা অনুষ্ঠিত কৰা হ'ব তাক নিৰ্ধাৰণ কৰা হয় সূৰ্য, বৃহস্পতি আৰু চন্দ্ৰৰ গাণনিক অৱস্থান অনুসৰি। কিন্তু এই মহাকুম্ভ মেলা কেনেকৈ আৰু কিমান বছৰৰ মূৰত অনুষ্ঠিত কৰা হয় সেয়া বাৰু আপোনালোকে জানেনে? মহাকুম্ভ মেলা অনুষ্ঠিত কৰা হয় প্ৰত্যেক 144 অৰ্থাৎ 144 বছৰৰ মূৰে মূৰে। অৰ্থাৎ যেতিয়া 12টা পূৰ্ণ কুম্ভ মেলা অনুষ্ঠিত কৰা হয় আৰু 12টা পূৰ্ণ কুম্ভ মেলা অনুষ্ঠিত হৈ যোৱাৰ পাছত অনুষ্ঠিত কৰা হয় মহাকুম্ভ মেলা। অৰ্থাৎ বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে যেতিয়া 12টা সম্পূৰ্ণ পাক লয়, অৰ্থাৎ 12 বাৰ সম্পূৰ্ণকৈ পৰিভ্ৰমণ কৰে, তেতিয়াই অনুষ্ঠিত হয়
মহাকুম্ভ মেলা। আৰু বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ল'বলৈ সময় লয় সম্পূৰ্ণ 12 বছৰ। গতিকে তেনেকুৱা 12টা পাক সম্পূৰ্ণ হোৱাৰ পাছতে অৰ্থাৎ 144 বছৰৰ অন্তৰালতহে অনুষ্ঠিত কৰা হয় এই মহাকুম্ভ মেলা। আপুনি আৰু আমি হয়তো বহুত সৌভাগ্যশালী যে আমি মহাকুম্ভ মেলা হোৱাটো নিজ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ এক সুযোগ পাইছোঁ। শাস্ত্ৰ অনুসৰি কুম্ভ শব্দটোৰ অৰ্থ হৈছে কলহ, আৰু এই কলহটোৰ উৎপত্তি হৈছিল সমুদ্ৰ মন্থনৰ সময়ত, যেতিয়া দেৱ আৰু অসুৰগণে মিলি সমুদ্ৰ মন্থন কৰিছিল, আৰু এই সমুদ্ৰ মন্থনৰ পৰা উৎপত্তি হৈছিল অমৃতৰ কলহ। আৰু সেই অমৃতৰ কলহৰ লগতেই জড়িত হৈ আছে মহাকুম্ভ বা কুম্ভ এই শব্দৰ অৰ্থ। আমি যদি ইয়াৰ গভীৰলৈ গৈ উপলব্ধি কৰিবলৈ চাওঁ, তেন্তে এই বিষয়ে শাস্ত্ৰ অনুসৰি এক কাহিনী আছে, আৰু সেই কাহিনীটো আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ গৈ আছোঁ। এসময়ত স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই ঋষি দুৰ্বাসাক কোনো কাৰণত অপমান কৰিছিল, আৰু এই অপমানত ক্ষুণ্ণ হৈ ঋষি দুৰ্বাসাই দেৱৰাজ ইন্দ্ৰৰ লগতে সমগ্ৰ দেৱগণক অৰ্থাৎ সমস্ত দেৱতাসকলক অভিশাপ দিছিল যে এদিন আহিব যিদিনাখন সমগ্ৰ অসুৰগণ অৰ্থাৎ অসুৰসকলে মিলি দেৱতাসকলৰ নাশ কৰি দিব। আৰু ঋষি দুৰ্বাসাৰ এই অভিশাপ অনুসৰি এদিন এনে সময় আহিল যে সমস্ত অসুৰগণে মিলি দেৱতাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে দেৱতাসকলৰ শক্তি ক্ৰমে কমি আহিবলৈ ধৰিলে, আৰু অসুৰসকলে ইয়াৰ সুযোগ লৈ দেৱতাসকলক অত্যাচাৰ কৰাৰ লগতে দেৱতাসকলৰ ওপৰত নিজৰ ৰাজত্ব আৰম্ভ কৰিবলৈ ধৰিলে। আৰু দেৱতাসকলে অসুৰসকলৰ এই হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰহ্মাৰ ওচৰলৈ গ'ল, আৰু তেতিয়া ব্ৰহ্মাদেৱে দেৱতাসকলক এক উপদেশ দিলে যে এই সমস্যাটোৰ সমাধান মোৰ হাতত নাই, আপোনালোকে এটা কাম কৰক, আপোনালোকে বিষ্ণুদেৱৰ ওচৰত যাওক আৰু তেখেতক আপোনালোকৰ সমস্যাৰ বিষয়ে কওক, আৰু তেখেতেই আপোনালোকক এটি সঠিক সমাধান দিব। তেতিয়া দেৱগণে লগ লাগি বিষ্ণুদেৱৰ ওচৰলৈ গ'ল, আৰু বিষ্ণুদেৱক তেওঁলোকৰ সমস্যাৰ কথা ক'লে। তেতিয়া বিষ্ণুদেৱে দেৱতাসকলক এক উপদেশ দি ক'লে যে আপোনালোকে এটা কাম কৰক, আপোনালোক দেৱগণ আৰু অসুৰগণ লগ লাগি যদি সমুদ্ৰ মন্থন কৰে, তেনেহ'লে সমুদ্ৰ মন্থনৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে দ্ৰব্য বস্তুৰ উৎপত্তি হ'ব, আৰু এইবোৰৰ ভিতৰত শেষত আপোনালোকে পাব অমৃতৰ এটি কলহ। আৰু এই অমৃতৰ কলহটি যদি সমস্ত দেৱতাগণে পান কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ওপৰত ঋষি দুৰ্বাসাৰ যি অভিশাপ আছে সেয়া খণ্ডন হৈ যাব। কিন্তু এটা কথা মনত ৰাখিব, এই সমুদ্ৰ মন্থন অকল দেৱগণে কৰিলে নহ'ব। সমুদ্ৰ মন্থনত দেৱতা আৰু অসুৰ দুয়োটা ফৈদ লগ লাগি একত্ৰিত হৈ কৰিব লাগিব। বিষ্ণুদেৱৰ পৰা এই উপদেশ গ্ৰহণ কৰি দেৱতাসকল অসুৰৰ ৰজা বলিৰ ওচৰলৈ গ'ল, আৰু তাত যাই ক'লে যে আমি যদি অসুৰ আৰু দেৱতাগণে লগ লাগি সমুদ্ৰ মন্থন কৰোঁ, আৰু সেই সমুদ্ৰ মন্থনৰ পৰা উৎপত্তি হোৱা অমৃতৰ কলহটোৰ পৰা যদি অমৃত আমি পান কৰোঁ, তেনেহ'লে অমৃত পান কৰা প্ৰত্যেকেই দেৱতাই হওক বা অসুৰেই হওক অমৰ হৈ ৰ'ব, আৰু তেওঁলোকৰ দৰে শক্তিশালী এই পৃথিৱীত আৰু আন কোনো নহ'ব। আৰু এই কথা শুনি অসুৰসকলে অমৰত্ব লাভ কৰাৰ বাবে দেৱতাসকলৰ কথাত হৈমান হৈ সমুদ্ৰ মন্থন কৰাত ৰাজি হ'ল, আৰু তেওঁলোকে দুয়োপক্ষই মিলি পঞ্চনাগৰ সহায়ত সমুদ্ৰ মন্থন কৰাত লাগি গ'ল। আৰু সমুদ্ৰ মন্থনৰ সময়ত অকল যে অমৃতেই উৎপত্তি হ'ব তেনেকুৱা নহয়, সমুদ্ৰ মন্থনৰ ফলত
নানান ধৰণৰ দ্ৰব্য বস্তুৰ লগতে নানান সামগ্ৰীৰ উৎপত্তি হৈছিল। যেনেকৈ প্ৰথম সমুদ্ৰ মন্থনৰ ফলত উৎপত্তি হৈছিল বিষৰ, আৰু এই বিষ পান কৰিছিল নীলকণ্ঠ বুলি পৰিচিত ভগৱান শিৱই, যাতে এই বিষ বিয়পি সমস্ত পৃথিৱীয়ে এই বিষৰ কবলত নপৰক। সেইবাবে ভগৱান শিৱই সমুদ্ৰ মন্থনৰ পৰা প্ৰথমে উৎপত্তি হোৱা বিষ পান কৰিছিল। সমুদ্ৰ মন্থনৰ ফলত বিষৰ উপৰিও নানান ধৰণৰ দ্ৰব্য সামগ্ৰীৰ সৃষ্টি হৈছিল, যেনে কামধেনু গাই, ঐৰাৱত, অল্পবৃক্ষ ইত্যাদি বহুতো। ইয়াৰে অন্তিমত অৰ্থাৎ শেষত উৎপত্তি হৈছিল অমৃতৰ সেই কলহটি, আৰু তেতিয়াই এক অথন্তৰৰ সৃষ্টি হয়। দেৱতাসকলে ভাবিলে যে অমৃতৰ সেই কলহটি যদি অসুৰসকলে পায় আৰু সিহঁতে তাক পান কৰে, তেনেহ'লে এই পৃথিৱীত অসুৰ সদায় অমৰ হৈ ৰ'ব আৰু সিহঁতৰ সমান শক্তিশালী আন কোনো নহ'ব। তেতিয়াই অসুৰসকলে ভাবিলে যে আমি এই অমৃতৰ কলহটো দেৱতাসকলক পান কৰিব নিদিওঁ, আৰু এনেকৈয়ে দুয়োটা ফৈদৰ মাজত সেই অমৃতৰ কলহটোক লৈ এখন কাজিয়াৰ সৃষ্টি হ'ল। আৰু এনেকৈয়ে দেৱতাসকলে অমৃতৰ সেই কলহটি অসুৰসকলৰ পৰা কাঢ়ি লৈ সেই স্থানৰ পৰা দৌৰি গ'ল, যাতে সেই অমৃত কলহটিক অসুৰসকলৰ পৰা ৰক্ষণাবেক্ষণ দিব পাৰে। আৰু এই অনুসৰিয়েই দেৱতাসকলে সম্পূৰ্ণ 12 দিন এই অমৃতৰ কলহটি লৈ অসুৰসকলৰ পৰা আঁতৰি থাকিল। আৰু দেৱতাসকলৰ মনত যি 12 দিন, সেয়া আমাৰ সাধাৰণ মনুষ্যৰ মতে সম্পূৰ্ণ 12 বছৰৰ সমান। আৰু সেইবাবে প্ৰত্যেক 12 বছৰৰ অন্তৰালত পূৰ্ণ কুম্ভমেলা অনুষ্ঠিত কৰা হয়। দেৱতাসকলে সেই অমৃতৰ কলহটোলৈ ৰাক্ষসসকলৰ পৰা যেতিয়া দৌৰি আছিল, তেতিয়াই সেই কলহটোৰ পৰা 4 টোপি অমৃত ভাৰতবৰ্ষৰ 4টা স্থানত পৰি গৈছিল, আৰু সেই স্থান 4টিয়েই হৈছে উজ্জৈন, হৰিদ্বাৰ, নাছিক আৰু প্ৰয়াগৰাজ। আৰু সেইবাবেই প্ৰত্যেক 12 বছৰৰ অন্তৰালত পূৰ্ণ কুম্ভমেলা ভাৰতবৰ্ষৰ এই 4টা স্থানৰ ভিতৰতে যিকোনো এটি স্থানত অনুষ্ঠিত কৰা হয়। বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত যি অনুষ্ঠিত হৈ আছে, সেয়া হৈছে মহাকুম্ভমেলা, যি অনুষ্ঠিত হয় প্ৰত্যেক 144 বছৰৰ অন্তৰালত। গতিকে যদি আপোনালোকৰ সামৰ্থ্য আছে, তেনেহ'লে মহাকুম্ভমেলা এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰক, নতুবা ঘৰতেই ঈশ্বৰৰ উপাসনা কৰক। এতিয়া হয়তো আপোনালোকৰ বহুতেই নিশ্চয়কৈ জানিলে যে মহাকুম্ভৰ আচল ৰহস্য কি, ইয়াৰ অৰ্থ কি, আৰু ইয়াৰ অন্তৰালত কি কি ৰহস্য লুকাই আছিল। গতিকে যদি আপুনি এজন সনাতনী হিন্দু হয়, তেনেহ'লে এই ভিডিঅ'টি লাইক কৰি নিজৰ বন্ধুবৰ্গ নতুবা আত্মীয় স্বজনৰ সৈতে শ্বেয়াৰ কৰক। লগতে ভগৱান বিষ্ণুৰ নাম লৈ এটি কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি চেনেলটোত নতুনকৈ আহি আছে, তেনেহ'লে এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।